গ্ৰহণ কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ সহায় সহযোগিতাৰে আজি অনুষ্ঠানটো সুন্দৰকৈ পালিত হ'ব। কাৰ্যসূচী দাঙি ধৰিবৰ কাৰণে সম্পাদক আমাৰ বীৰবৰ পাতিক অনুৰোধ কৰিছোঁ। আজি আকাশ ভৱনত অনুষ্ঠিত হোৱা নেতৃত্বে আমাৰ বিশিষ্ট লেখক সাহিত্যিক আমাৰ মৌমেলৰ মৌকুমৰ শুভাকাংক্ষী আমাৰ শ্ৰদ্ধাৰ নীলকান্ত গগৈদেৱকে প্ৰমুখ কৰি উপস্থিত থকা সকলো মইনা মইনীসকল, অভিভাৱক অভিভাৱিকাসকল, মিলিচাৰ বৰাচাৰ আৰু প্ৰতিকাকে লক্ষ্য কৰি আজি এই মহমেলত উপস্থিত মহানগৰ নহয় সমগ্ৰ অসমৰে শিশু সাহিত্যিক, জনপ্ৰিয় শিশু সাহিত্যিক সুনীল গগৈ লগতে ডাক্তৰ বৰাচাৰ বীৰবৰ পাতিদেৱৰ উদ্যোগত মোৰ অনুষ্ঠানটো প্ৰতিষ্ঠা হৈছিল আৰু সেই তেতিয়াৰ পৰা আজি 15 বছৰ তেখেতলোকে মৰম অঞ্চলৰ বিভিন্ন অঞ্চলত শিশু প্ৰতিভা বিকাশৰ কাৰণে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে আৰু সেই কাৰ্যসূচীসমূহ সফলভাৱে ৰূপায়িত কৰাৰ পাছত যথেষ্ট মৰম অঞ্চলৰ শিশুসকলৰ মানসিক বা অন্যান্য সামগ্ৰিকভাৱে যথেষ্ট পৰিমাণে সহায় হৈছে আৰু তেনেকৈ আজি 2 বছৰ আগত সুনীল গগৈ বাসগৃহত যেতিয়া মহকুমা উদ্যোগত এখন মৌমেল অনুষ্ঠিত হৈছিল আৰু অসমৰ বৰ্তমান জনপ্ৰিয় গায়ক কুসুম কৈলাশে নিজে স্বীকাৰ কৰিছিল যে কবিতাটোৰ নাম হৈছে জনমভূমি। কবি নলিনী বালা দেৱী মেলিলো প্ৰথম চকু তোমাৰ গহনা বলা হয় নপৰা সততয়া গময় হবয় মময় ভয় সতত গময় খৰহৰ বৰহৰ সতত খবদন খগচৰ নগৰৰ ফলদয় হয় জগতৰ মুপৰ ভগভয় তৰম পৰপত্না কবিতা আবৃত্তি শুনিম। কবিতাটোৰ নাম হৈছে জনমভূমি। কবি নলিনী বালা দেৱী মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদি কোনে আহি আজি গগনা গন্ধি হনা শিক
চিকুণ কোমল দেহৰ ভাজত কিহে জানো পীৰে পীৰাই যায় নাহৰ ফুলাৰ ৰূপোৱালী পোহৰে শাৰদী কোমল জোনাক মায়াৰে মন উতলা কৰে জুৰিটি পাৰত কহুৱা ফুলিলে মন উতলা কৰে শাৰদী কোমল জোনাক সকলো ব্যক্তিলৈ শ্ৰদ্ধা জনাইছোঁ আৰু মই পাৰ্বতী প্ৰসাদ বৰুৱাৰ এটি গীত পৰিৱেশন কৰিবলৈ লৈছোঁ হৰিকুতে পানী বিৰিঙিলে এটুপি দুটুপি হৰে দুবৰি খাওঁতে চকু পানী টুপি দুবৰিতে লাগি ধৰে হৰিণীৰ চকুতে পানী বিৰিঙিলে এটুপি দুটুপি খাউৰিতে লাগি ধৰে দুবৰিতে লাগি ধৰে নৈৰে সিপাৰত বনৰে কাষতে হৰিণা হৰিণী হাল নৈৰে সিপাৰত বনৰে কাষতে হৰিণা হৰিণী হাল নক্ষত্ৰেৰে গীত গীত হাতীপতি উফৰি পৰা যৌৱন প্ৰীতিৰ উন্মত্ত প্ৰতিধ্বনি আজুৰি আজুৰি টোপনি অনাৰ গীত এটিও ৰচিব নোৱাৰি খাৱক মাজাও পিছাটো চিংৰণলে এওক মাজাও সেউতাংকান বা ওক মাজাও সেউতাংকান বা সভাখনৰ পৰাই মোমেলৰ পৰাই আমি জড়িত হৈ থাকিবলৈ সৌভাগ্য ঘটিছিল সেউজপুৰৰ গগৈ তেখেতৰ ঘৰৰ চোতালত এই মোমেল প্ৰতিষ্ঠা হৈছিল বেছিদিন নৰদেহা হোৱাত আছিতি লৈ আনি তোমাক লৈ আনি কবিতাৰ শিৰোনাম ভাং 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 কবি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ভাং 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 লোহাৰ শিকলি ভাং সিং 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 ডাখৰ বান্ধোন সিং খোল 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 কৰাৰ ফাটক খোল ভাং ভাং দুৱাৰৰ ডাং শুন শুন হৌৱা শুন শুন ঘুখিছে ৰণবিখান মুক্ত আকাশে উৰে তিত্ত ৰঙা নিশান ৰক্তেৰে ৰঞ্জিত সুৰুজ উদীয়মান সন্মুকুতিৰ তুৰ্যৰ আহ্বান হালোৱা হজুৱা হেৰো মজুৰ কিষান মুক্তিমান 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 সকলোৰে মোৰ ফালৰ পৰা মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি অকণি মইনা মেলৰ সন্মানীয় সভাপতি মহোদয় সন্মানীয় মহকুমাৰ সদস্য সভাপতি মহোদয় আৰু বিশিষ্ট অতিথিসকল আৰু মৰমৰ কণ কণ মইনাসকল আমাৰ এই শিশু প্ৰতিভা বিকাশ অনুষ্ঠানৰ আৰু লগতে আমি এটি গ্ৰন্থ টোপোলা বাইদেউলৈ আগবঢ়াব বিচাৰিছোঁ আৰু এই গ্ৰন্থ টোপোলাটোৰ লগতে সম্পূৰ্ণ
এনেদৰে সৰু সৰু ল'ৰা ছোৱালীৰ লগত জড়িত হৈ আমাৰ এই 15 বছৰীয়া মৌ কুঁহৰ অনুষ্ঠানতো ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ।